হয়, আমি তৃণমূল কংগ্ৰেছৰ পৰা আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। তো অহা যি নিৰ্বাচন আছে সেই নিৰ্বাচনত আমাৰ তৃণমূল কংগ্ৰেছৰ পৰা মই নাৰ্জিজুলি ২৭ নং নাৰ্জিজুলি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম। তো আমাৰ সম্পূৰ্ণ আশা আছে, ৰাইজৰ ওপৰত আস্থা আছে, আমি জিকিম বুলি। গতিকে আমি যুঁজি যাম। একচুৱেলি অসমত বিজেপি চৰকাৰ যদিও আছে, তথাপি বৰ্তমান বিজেপিৰ স্থিতি বহুত বেয়া হৈ আছে। কাৰণ বিভিন্ন জাতি জনগোষ্ঠীত তেওঁলোকে বহুত হাৰাশাস্তি কৰি আছে। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে হিন্দু বেংগলীৰ যি ভোটাৰ, সেই ভোটাৰৰ সমস্যা লৈ পেলাই তেওঁলোকে সেই সমস্যাখিনি কমপ্লিট নকৰে বুলি তেওঁলোকে ডিক্লেয়াৰ দিছে। আৰু UPPL চৰকাৰ, UPPL বৰ্তমান তেওঁলোকৰ স্থিতি বহুত বেয়া BTCত। গতিকে আমি ভাবোঁ যে তৃণমূল কংগ্ৰেছৰ আমি অসমত বা BTCত আমি কিছু সংখ্যক হ'লেও প্ৰভাৱ পেলাব পাৰিম। আৰু যিহেতু পশ্চিমবংগৰ লগত অসম লগ লগা ৰাজ্য হয়, গতিকে পশ্চিমবংগৰ প্ৰভাৱটো অসমতো সম্পূৰ্ণৰূপে পৰিব বুলি ভাবোঁ।